নমস্কাৰ আজি ধনুৰাশিটোৰ বিষয়ে ক'ব ওলাইছো ধনুৰাশিটো মূলা পূৰ্বখাৰা আৰু উত্তৰখাৰা এই তিনিটা নক্ষত্ৰৰ দ্বাৰা গঠিত হৈছে ই এটা দ্বাত্মক ৰাশি হয় আৰু এই ৰাশিটোৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ এই ৰাশিটো সাধাৰণতে অগ্নি প্ৰধান বা অগ্নি তত্ত্ব ৰাশি হয় এই ৰাশিটোৰ যিসকল লোক বা যিসকল জাতক জাতিকা আছে তেওঁলোক অত্যন্ত সাহসী হোৱা দেখা যায় কৰ্মত হয় বাকপটু হয় তেওঁ অত্যন্ত বুদ্ধিমান হয় বাকপটু হয় পৰহিতৈষী হোৱা দেখা যায় পৰোপকাৰী হয় ধীৰ স্থিৰ হয় সুৰুচিপন্ন হয় বন্ধু বান্ধৱৰ প্ৰিয় হয় আৰু এওঁলোকে ভ্ৰমণ কৰি খুব ভাল পায় তেওঁলোক ভ্ৰমণ প্ৰিয় হয় ভ্ৰমণ বিলাসী হয় আৰু এই ৰাশিটোৰ যিসকল লোক আছে তেওঁলোক প্ৰতিটো সময়তে সষ্টম হৈ থাকে যিকোনো এটা ডিসিশন বা যিকোনো এটা কাৰ্যক্ষেত্ৰত একশন লবৰ কাৰণে সেই কাৰ্যটো সম্পাদন কৰিবৰ কাৰণে বা কুইক ডিসিশন লবৰ কাৰণে তেওঁলোক সদায় সষ্টম হৈ থাকে এই ধনুৰাশিটোৰ যিসকল ব্যক্তি আছে তেওঁলোকে অধ্যয়ন কৰি খুব ভাল পায় বা নিত্য নতুন বিষয় বাছি লয় অধ্যয়নৰ বাবে আৰু ধাৰ্মিক হয় স্পিৰিচুৱেল ক্ষেত্ৰখনত তেওঁলোক আগবাঢ়ি যোৱা দেখা যায় ৰিলিজিয়াছ হোৱা দেখা যায় আৰু তেওঁলোকে ফৰেন লেণ্ড বা ফৰেনাৰ্ছসকলৰ বিষয়েও অধ্যয়ন কৰি তেওঁলোকে ভাল পায় মানে নিউ লেংগুৱেজ তেওঁলোকে শিকি ভাল পায় ফৰেনাৰ্ছবিলাকৰ লগত ডিলিংছ কৰি ভাল পায় ৰাশিটোৰ লোকসকল প্ৰতিটো সময়তে উদ্যমী হৈ থকা দেখা যায় তেওঁলোকৰ মন সদায় প্ৰাণ উৰ্জাৰে ভৰি থাকে তেওঁলোক সদায় হাঁহিমুখীয়া হয় এই ৰাশিটোৰ লোকসকলৰ কেৰিয়াৰ সাধাৰণতে ধাৰ্মিক ক্ষেত্ৰত আগবাঢ়ি যোৱা দেখা যায় শিক্ষকতাৰ ক্ষেত্ৰতো আগবাঢ়ি যোৱা দেখা যায় এওঁলোক ভাল কনসালটেন্ট হোৱা দেখা যায় ভাল এডভাইজাৰ হোৱা দেখা যায় ভাল টিচাৰ হোৱা দেখা যায় ভাল লয়াৰ হোৱা দেখা যায় আৰু কিছু ক্ষেত্ৰত এওঁলোকে ডিফেন্স সেক্টৰ বা মিলিটাৰী সেক্টৰতো তেওঁলোকে ভাল সুদক্ষ কেৰিয়াৰ গঢ়িবলৈ সক্ষম হয় প্ৰশাসনিক ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়ি যাবলৈ সক্ষম হয় আৰু এওঁলোক প্ৰিষ্ট হোৱা দেখা যায় মানে ধৰ্মগুৰু হোৱা দেখা যায় তেওঁলোকে সদায় মানুহক গাইড কৰি ভাল পায় আৰু এই ৰাশিটোৰ লোকসকল পৰৰ অধীন বা লোকৰ অধীনত কাম কৰি তেওঁলোকে মানে সন্তুষ্টি লাভ নকৰে সেইটো কাৰণে তেওঁলোকে স্বাধীনচিতীয়া কাম কৰিব বিচাৰে বা তেওঁলোকে হাই অথৰিটি পোষ্টত থাকি ভাল পায় তেওঁলোকৰ মানসিকতা সদায় উত্তম হোৱা দেখা যায় তেওঁলোকে সমভাৱে সকলোকে সমানে সন্মান দিয়ে এই ধনুৰাশিটোৰ বিষয়ে আজিলৈ ইমানেই পৰৱৰ্তী পৰ্যায়ত মই ইয়াৰ পিছৰ ৰাশিটোৰ বিষয়ে আলোচনা কৰিম আপোনালোকৰ কুণ্ডলী বা হৰস্কোপৰ বিষয়ে আলোচনা কৰিব লগা থাকিলে মোৰ লগত যোগাযোগ কৰিব পাৰে আজিলৈ আহিছোঁ ধন্যবাদ